বঢ়িয়া ডিম আমলেট বনাইছে চাওক কিমান সুন্দৰ লাগিছে খাব আৰু গৰমে গৰমে যে কিমান টেষ্টি হ'ব খাবলৈ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই চাগে তো মাত্ৰ 20 টকাত ৰুটি পায় আপোনালোকে শুনিলে আচৰিত হৈ যাব আৰু দেখি খাই যে আচৰিত হ'বই কিন্তু ক'তনো পায় তাকে আপোনালোকক লৈ যাওঁ বলকচোন এয়া আছে মোৰ লগত মনোজ ভাজানী তো আমি দুইটা আহি গ'লোঁ ৰাতিপুৱা আজি খুব ভোক লাগিলে এতিয়া সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱা ডিউটি আহোঁতে ঘৰত একো খাই অহা নাই সেইটো কাৰণে ভাবিলোঁ অলপ ৰুটিকে খাই আহোঁ তো ক'তনো পায় কেনেকুৱানো ধৰণৰ ৰুটি পায় 20 টকাত তো সকলোখিনি দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলকচোন এতিয়া আমি গৈ থাকোঁ এয়া আহি পালোঁ আমি ৰাস্তা কিনাৰ হোটেল মানে ফুটপাথৰ হোটেল আপোনালোকে খাইছে নাই বাৰু ফুটপাথৰ হোটেলত তো খাবচোন কেতিয়াবা খুব ভাল লাগে আৰু খুব চাফ চিকুণ থাকে আমাৰ এই হোটেলবিলাকত চক ইমান ধুনীয়া চাফ চিকুণ দাদা হোটেলতে পায় 20 টকাৰ হোটেল ৰুটি মাত্ৰ 20 টকাত তিনিখন ৰুটি মাত্ৰ 20 টকাত ডাল পুৰি দিয়ে ৰুটি পায় আৰু ভাত মানে 40 টকা নিৰামিষ ভাত আৰু মাছ মাংস আপোনালোকে যি খায় পাব আমি ৰুটিৰ লগত আমলেট খাম কৈছোঁ এয়া দুটা কণী আমলেট বনাইছে তো এইয়া চাওক আমলেটটো দি দিলে এতিয়া কিমান ধুনীয়া লাগিছে আৰু খাই যে মজা লাগিব গৰম গৰম আমলেট ৰুটিৰ লগত টেষ্টি লাগে আৰু এয়া আলু পিটিকা দেখিছে নহয় কিনাৰত আপোনালোকে এয়া পিঁয়াজ ভাজি আছে এইখিনি আলু পিটিকা মানে পিটিকা কৰিলে বইল কৰি এতিয়া ফ্ৰাই কৰি দিব মানে আৰু খুব ভাল লাগে খাই এনেধৰণে টেষ্টি লাগে এয়া ভাতো হৈ গ'ল দাদা এতিয়া প্ৰায় সময় 9টামান বাজিছে আৰু সকলোখিনি ৰেডি হৈ গ'ল তেওঁ ইয়াতে বনাই থাকে মানে সকলোবিলাক এয়া চাওক আলু পিটিকা কিমান ধুনীয়া লাগিছে তো এয়া মোৰ ৰুটি হৈ গ'ল আহি গ'ল তো এতিয়া খোৱা আৰম্ভ কৰোঁ এয়া খালোঁ মজা টেষ্টি হৈছে এয়া চাওক 3টা ৰুটি এডোখৰ পিঁয়াজ এটা জলকীয়া আৰু আমলেট আৰু আছে নিৰামিষ চব্জি খাই খুব ভাল লাগিছে টেষ্টি লাগিছে তো আপোনালোকে আহিব কেতিয়াবা এনেধৰণে খাবৰ কাৰণে খুব ভাল লাগে খাই ইয়াত মানে খুব টেষ্টি খানা বনায় খুব ধুনীয়া হৈছে খাবৰ কাৰণে তো মই খাই আছোঁ এতিয়া তো আপোনালোকে আহিব কেতিয়াবা টেষ্ট কৰিব কেনেধৰণৰ লাগে খাই ইয়াত আৰু চক এয়া মই খাই আছোঁ আৰু মোৰ পাছফালে মানুহ চক কিমান ভিৰ লাগি আছে গোটেই কিনাৰ হোটেলবিলাকত মানুহে খুব খায়ো ভাল পায় ইয়াত আৰু মানে পইচাও কম সেইটো কাৰণে মানুহ আহে খাবৰ কাৰণে তো যি কি নহওক পেট ভৰিলেই হ'ল অলপ চাফ চিকুণ হ'ব লাগে খোৱা বোৱাটো আৰু খাই ভাল লাগিব লাগে পইচা বা যিয়ে নহওক তথাপিও কম দামত পালে ভাল লাগে সেইটো কাৰণে আহিব কেতিয়াবা খাব ইয়াত এনেধৰণে ৰাস্তা কিনাৰত আমাৰ প্ৰায় বহুত হোটেল আছে এনেধৰণে খুব ভাল লাগে খাই তো মই খাই আছোঁ এতিয়া আপোনালোকে চাই থাকক গৰম গৰম ৰুটি গৰম গৰম আমলেট কি যে মজা তো এতিয়া 9টামান বজাতে ইমান ভিৰ লাগিছে চাওক আৰু লাহে লাহে 12টামান বজাততো আপোনালোকে আহিলে খাবৰ কাৰণে অলপ লাইন পাতি থাকিব লাগিব লাইনতহে খাব পৰা যাব তো খুব টেষ্টি আছে আৰু মোক অলপ চব্জি দৰকাৰ আছে দাদাক কৈছোঁ চব্জি অলপ দিব চব্জি ডবল দিয়ে ইয়াত লাগিলে আকৌ দিব আপোনাক ধুনীয়াকৈ খাব পাৰে ইয়াত চব্জি দিলে চব্জিটো খুব টেষ্টি আছে নিৰামিষ চব্জি বনাইছে মিক্স চব্জি ভাল লাগিছে খাই তো ইয়াৰ লোকেশ্যনটো হৈছে আমাৰ ডিব্ৰুগড় থানা চাৰিআলিৰ ফালৰ পৰা আহিলে আপোনালোকে ইয়াৰ ৰাইট চাইডে পাব আৰু ফুলবাগানৰ ফালৰ পৰা আহিলে মানে লেফ্ট চাইডে পাব তো ৰাস্তা কিনাৰত মানে গোটেইখিনি আছে হোটেল বহুত আছে তো আপোনালোকে তাত আহি খাব পাৰিব মানে পুলিচ যাব সন্মুখত তাতে লাগি আছে ৰাস্তা ফ্ৰণ্টত মানে ইণ্ডিয়ান অভাৰচিজ বেংক মই এইখিনি দেখাই দিম বাৰু আপোনালোকক তো খুব টেষ্টি খানা আপোনালোকে আহিব কেতিয়াবা ট্ৰাই কৰিব ভাল লাগে এনেধৰণে খাই আমি প্ৰায় এনেধৰণে খাওঁ ৰাস্তা কিনাৰত খাই ভাল লাগে খুব ধুনীয়া টেষ্টি খানা বনায় তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব পেজটি ফ'ল' কৰিলে তো অলপ ভিডিঅ' বনাই কৰি যাবলৈ এনেধৰণে উৎসাহ পাওঁ তো ভাল লাগে
তো কিছুমানে গালি দিয়ে বাৰু, গালি দিয়াটো থাকেই, সেইটো থাকক, পাছৰ কথা। আৰু কেমেৰা যাক ধৰিব দিছোঁ চক নাই, পূৰা ঘূৰাই ঘূৰাই কেমেৰা কৰিছে মোক, ইফালৰ পৰা ইফালে পূৰা ঘূৰাই ফুৰিছে, চবফালে দেখাই দিছে। তো খাই বৈ এতিয়া মোৰ ফিনিছ হ'বলৈ হৈছে। এয়া আমলেট খাই দিওঁ মানুহে খাই আছে। পিছলি এতিয়া বন আছে বাৰু, গধূলি টাইমত খুলিবলৈ, আৰু গধূলি মানে খুব ধুনীয়া এটা পৰিৱেশ, মটৰ ধুন ইত্যাদি কৰি মানে। আৰু এয়া ৰাস্তা কিনাৰত চক, এইফালে আছে নৰ্থ পাৰ্ট, আৰু ইয়াত আছে ইণ্ডিয়ান অভাৰচিজ বেংক। তো ইয়াৰ ফ্ৰণ্টতে আপোনালোকে আহিব কেতিয়াবা, ট্ৰাই কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো টাটা আৰু